নমস্কাৰ, মই মুস্কান অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ আৰু মই এতিয়া ওলাই মিলাই কিনে ভিডিঅ'টো ষ্টাৰ্টিং কৰিলোঁ। কাৰণ যিহেতু যাবলৈ দেৰি হৈছে আৰু সময়ো ইমান নাই, সেইকাৰণে জল্দি ওলাই মিলি আৰু ভিডিঅ'টো ষ্টাৰ্টিং কৰিলোঁ। আমি যাবলৈ ওলাইছোঁ যে বজাৰ। তো বজাৰখনত যাই ভাবিলোঁ যে অলপ কিবা কিবি কিনো, চব্জি অলপ কিনো, সেইবাবেই বাৰু ওলাই গৈছিলোঁ বজাৰখনলৈ। চব্জি কিনিবৰ বাবেই ওলাই গৈছিলোঁ, যিহেতু আজি মঙলবাৰ হয়, তো মঙলবাৰে আৰু শনিবাৰে বজাৰখন হয়। তাৰপিছত আমি চব্জি ল'লোঁ। চব্জি লৈ আহিনি ফুল দেখিলোঁ, ফুল চালোঁ। তাৰ ফুলখিনি ইমান ধুনীয়া লাগিছে, কিন্তু লোৱাই নহ'ল যে টাইমটোৱে নিমিলিল যে। তাৰপিছত এয়া বুটৰ দোকানত বুট খাবৰ কাৰণে ৰখিলোঁ। এই দাদাজনৰ বুট যে ইমান টেষ্টি লাগে খাই কিনে, আৰু মই বজাৰ আহিলে প্ৰায় বুট দাদাজনৰ পৰা লৈয়ে যাওঁ, মানে ইমান ধুনীয়া বনাই যে। তাৰপিছত আৰু মই এয়া মিঠাইৰ দোকানত সোমালোঁ, ভাবিলোঁ চাহ খাবৰ কাৰণে অলপ মিঠাই লৈ যাওঁ। তাৰপিছত মিঠাই কিনি আনি ঘৰত অলপ ৰেষ্ট ল'লোঁ। তাৰপিছত বায়ে ক'লে যে মেহেন্দি আঁকি দিয়াৰ কথা, তাৰপিছত মই মেহেন্দি অলপ আঁকি দিলোঁ। যিহেতু ইমান নাজানো, হ'লেও অলপ ট্ৰাই কৰিছোঁ। আপোনালোকে জনাবচোন কেনেকুৱা হ'ল মেহেন্দি ডিজাইনটো। তাৰপিছত আহি মানে ইয়াৰ আৰু ঘৰত আয়োজন চলি আছে এতিয়া এটা স্পেচিয়েল ডেৰ কাৰণে। তাৰপিছত ময়ো আহি কিনে আৰু ঘৰত ডিনাৰ কৰিলোঁ। তাৰপিছত আজিলৈ এৰিছোঁ, বাই ফ্ৰেণ্ডছ। আকৌ নেক্সট ভিডিঅ'ত লগ পাম। মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। আপোনালোক সকলোৱে যদি মোৰ চেনেললৈ নতুনকৈ আহিছে, তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব। সকলোৱে ভালে থাকক, বাই ফ্ৰেণ্ডছ।